গৰমৰ বন্ধ বুলি 2 দিন দিনত ঘৰলৈ অহা আজি 4-5 দিনে হ'ল, কিন্তু তেওঁলোকৰ লগত ক'তো ফুৰিবই যোৱা নাছিলোঁ। সেয়েহে 2 নম্বৰ ননদজনী একেবাৰে মোৰ ওপৰত পুৰা গৰম। সেয়ে ভাবিলে অলপ ফুৰাই আনো। চ' ক'লৈ গ'লোঁ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। পোনপ্ৰথমতে সকলোলৈ নমস্কাৰ জনালোঁ আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আমাৰো ভাল দেই। ভিডিঅ'টো হৈছে যোৱাকালি দিবহে পৰা নাছিলোঁ আৰু এই গেলা গৰমত ক'তনো যাম, ওলাও যাব মন নাযায় জানে। শ্বিলঙৰ পৰা অহাৰ পিছত যে গাটো একেবাৰে এলেহুৱা টাইপ হৈ গৈছে আৰু তাত ঠাণ্ডা বতৰ আছিলে, আপোনালোকে সকলোৱে গম পায়। তাৰ ৱেডাৰটো ইয়াৰ ৱেডাৰৰ লগত একেবাৰে নিমিলে। চ' একেবাৰে ওলাই আহিব মন নাছিলে, কিন্তু 2 নম্বৰ ননদজনী মানে পুৰা মোৰ ওপৰত খং হৈ আছে যে আমি ফুৰিবলৈ নিয়া নাই, আমি অকলে অকলে শ্বিলং ফুৰি আহিলোঁ। সেয়ে ভাবিলে অলপ ফুৰি আহোঁ। মোৰ আহিবলৈ একেবাৰে মন নাছিলে, কিন্তু তেখেতৰ মানে তেওঁলোকৰ কাৰণে আহিব লগা হ'ল আৰু মানে বিশেষকৈ গৰমৰ কাৰণে। আৰু এইফালে আমি আহি গ'লোঁ বালিপাৰালৈ বুলি, মানে মামা শহুৰৰ ঘৰ আছে বালিপাৰাত। চ' আমি সকলোবোৰে আহিছোঁ, তেওঁ আৰু বাবাৰ বাহিৰে, মানে এয়া ননদৰ ল'ৰা ছোৱালী আৰু মা আছে লগতে। চ' আমি ফাইনেলি এয়া পাই গ'লে মামা শহুৰৰ ঘৰলৈ। কিবাকিবি হোটেলৰ পৰা লৈ ল'লোঁ আৰু যিহেতু মামাহঁতৰ ঘৰৰ ওচৰত তেনেকৈ হোটেল চোটেল নাছিলে। চ' আমি ফাইনেলি পাই গ'লোঁ আৰু আমি পাওঁতে 12টাই বাজিলে। যিহেতু মেজিকত আহিছোঁ, লাহে লাহে আহিছে আৰু আজিকালিতো একেবাৰে বাছ পোৱাই নাযায়, বাইপাছ হৈ যায় যিহেতু। আৰু চ' ফাইনেলি আমি এয়া ঘৰৰ ভিতৰলৈ বুলি সোমাই গ'লোঁ। মানুহবিলাক একেবাৰে ভিতৰ ৰুমে ৰুমে আছে। মামী এয়া গা ধুই ওলাইছেহে আৰু এইফালে দেৱৰটো দেখিলে। চ' সকলোবিলাক আহি ৰুমতে বহিলোঁ। এয়া ছোৱালীয়ে আইচক্ৰীম লৈ আহিছিলে, চ' সেয়া প্লেট লৈ খাই আছে আৰু এইফালে সকলোবোৰ একেলগতে বহি আছে। আৰু মোৰ দেৱৰটো দেখিছিলে, মানে মামাৰ ল'ৰাটো একেবাৰে ছাইডত গৈ বহি আছে, মানে সি কেমেৰা দেখিলে লাজ পায়। যিকি নহওক এইফালে মামী ইয়াত ঠাণ্ডা একেবাৰে লৈ আহিলে, ভাল লাগিলে খাই। ঠাণ্ডাটো গৰমে গৰমে আহিছোঁ, ঠাণ্ডাই প্ৰথমতে দিলে আৰু এইফালে ঠাণ্ডা খাই চাহ খাবলৈ ইচ্ছা নাছিলে, কিন্তু মামীয়ে জোৰ জবস্তি কৰি চাহ বনাইছে। যিহেতু ননদে বোলে কেক বনাই ৰাখিছে আমাৰ কাৰণে, সেইকাৰণে কেকৰ সৈতে চাহ দিলে, লগত ভুজিয়া চুজিয়া ঢেৰ কিবাকিবি দিলে আৰু অলপ টাইম ৰেষ্ট কৰি মেলি আমি এয়া ভাত খাবলৈ বুলি বহি গ'লোঁ। এইফালে ননদে কাটি আছে তিয়ঁহ আৰু মোক কৈ আছে ভিডিঅ'টো আগতে কৰিব পাৰিলাহেঁতেন। মই কিন্তু মানে ইমান গৰমত মানে মোৰ কেমেৰা কৰিবলৈ মন যোৱা নাছিলে, তথাপিও অলপ আপোনালোকৰ মাজলৈ অলপ মানে দেখাবলৈ কাৰণে অলপ কৰিলোঁ আৰু। যি কি নহওক এইফালে মামীয়ে ঢেৰ কিবাকিবি বনাইছিলে দেই। এইফালে মাছ বনাইছিলে, এইফালে দালি, লাওৰ দালি, ভাজি, মানে 3-4 বিধৰ ভাজি, লগত আছিলে চিকেন, মানে ঢেৰ কিবাকিবি বনাইছে। এয়া চিকেন দেখিছে নহয়। আৰু একচুৱেলি মামী কৈছিলোঁ যে চিকেন টিকেন নবনাব, যিহেতু আমি কৈয়ে আহিছোঁ, মানে ভাল নালাগে ঘৰত খাই খাই আমনিয়ে লাগিলে। আৰু কি হৈ যায় মানে তেওঁ অহা নাছিলে বুলি কৈছিলোঁ, কিন্তু তেওঁ মানে কাম কৰিবলৈ গৈছে, কিন্তু কামটো নহ'লে কাৰণে তেওঁ কি কৰিলে স্কুটিলৈ গুচি আহিলে। তেওঁ মানে ভাল নালাগিলে, সেইকাৰণে আমাৰ লগে লগে আকৌ পিছে পিছে গুচি আহিলে। তেওঁ কিন্তু 1 ঘণ্টামানৰ পিছতহে আহিছে দেই। যি কি নহওক আমি কিন্তু মানে তেওঁ আহিলে ভালেই কৰিলে। তেওঁ অহাৰ কাৰণে এতিয়া মই ঘৰলৈ যাবলৈ পাইছোঁ। মানে মাহঁতে থাকিব বুলি কৈছে। মাহঁতে থকা প্লেনিঙত অহা নাছিলে বাৰু, কিন্তু মামাই জোৰ কৰাৰ কাৰণে থাকিব লগা হ'ল। এইফালে দেৱৰকেইটা দেখিছে, এইটো হৈছে মাহীৰ ল'ৰা আৰু সেইটো হৈছে মোৰ মামাৰ ল'ৰা। বহুত লাজুকীয়া দেই, তেওঁলোকে কেমেৰাৰ আগত আহিব নিবিচাৰে। ননদে একদম মানে তেওঁলোকৰ মুখ দাঙি দাঙি ভিডিঅ' কৰি দিছে। আৰু এইফালে মই চুইজাৰযোৰ মানে শাৰী পিন্ধি আহিছিলোঁ অহা টাইমত। মই এনেও চুইজাৰ লৈ আহিছিলোঁ, কাৰণ জানো গৰম লাগিব, সেইকাৰণে চুইজাৰ লৈ আহিছিলোঁ। এইফালে মা বহি আছে আৰু আমি কোনেও মানে কাপোৰ অনা নাছিলোঁ, মানে বিশেষকৈ থাকিবলৈ কোনেও প্লেনিং কৰি অহা নাছিলে। যি কি নহওক মামীহঁতৰ কাপোৰ পিন্ধি, ননদৰ কাপোৰবিলাক পিন্ধি থাকিব। আৰু এইফালে মাহীয়ে কৈ আছে বাই বাই। চ' এইফালে যোৱা টাইমত 3জনী মানে আহি গ'ল আমাক বাই দিবলৈ। বেয়াও লাগি আছে মনটো, মোৰো থাকিবলৈ ইচ্ছা আছিলে, কিন্তু উপায় নাই, বাবা অকলে আছে যিহেতু বেমাৰী মানুহ, সেইকাৰণে আমিও আহি গ'লোঁ। আৰু আহোঁতেনে ইমান গৰম লাগিলে নহয়, ভাবিলোঁ এটা ডাব খালোঁ, যিহেতু মানে এইডোখৰত মানে বালিপাৰা পাৰ হৈ এনেকৈ ডাব পোৱা যায়। আৰু ডাব আমাৰ তাত পোৱা যায় বাৰু, কিন্তু তেনেকৈ খোৱা নহয়, কিন্তু এনেকৈ ৰাস্তাই ঘাটে পালে মানে খাবলৈ মন যায়, নহয়নে বাৰু, মানুহক দেখা দেখি। এইফালে ডাব এটা ল'লোঁ, ডাঙৰ চাই ল'লোঁ, যিহেতু আমি 2টাই খাব লাগিব। চ' এইফালে তেওঁ কাটি দি আছে। ডাবটো দেখি লাগিছিলে 100 টকামান দাম হ'ব, কিন্তু মাত্ৰ 70 টকা জানেনে। যি কি নহওক ল'লোঁ। এইফালে এতিয়া ফুটা কৰি দিলে, এতিয়া পাইপ এডাল দি দিলে লগতে, যিহেতু পাইপটো নহ'লেতো খাম কেনেকৈ, নহয়নে বাৰু। চ' আৰু এনেকৈ ৰাস্তাত বহি ডাব খোৱাৰ মজাই বেলেগ দেই। আৰু এনেকৈ গৰমৰ দিনত যদি আমি আহোঁ, মই কিন্তু এনেকৈ বহি ডাব খাওঁৱেই ইয়াত, আৰু ভাল লাগে মানে ডাবটো খাই। আৰু গৰমৰ দিনত একচুৱেলি ডাবৰ পানীটো খাব লাগে, পেটৰ কাৰণে বহুতেই ভাল। আৰু ইমান ডাঙৰ ডাব ধৰিবলৈ মানে ইমান অসুবিধা হৈছে নহয়, তথাপিও উপায় নাই, লৈছোঁ যদি খাব লাগিব। আৰু বাচি বাচি ডাঙৰ লৈ কি হয় জানেনে, অলপ টেঙা লাগি আছে, যিহেতু অলপ ডাঙৰ আছে। ডাঙৰটো এনেও অলপ টেঙা লাগেই বাৰু। যি কি নহওক তেওঁকো অলপ ক'লোঁ, তুমিও অলপ টেষ্ট কৰিছা। তেওঁ কিন্তু ইমান এটা ভাল নাপায় বাৰু, চ' মোকে দি দিলে। আৰু তেওঁ ক'লে যে এনেকৈ বহি খাই থাকিলে দেৰি হ'ব, সেইকাৰণে লৈ লোৱা, ৰাস্তাত গৈ খাই থাকিবা। সেইবুলি মই লৈ ল'লোঁ, এতিয়া গৈ থাকিম আৰু খাই থাকিম বুলি। আৰু যি কি নহওক ভিডিঅ'টো আছিলে আজিলৈ ইমানেই। যদি ভাল লাগিছে এটা লাইক কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। চ' আজিলৈ বাই বাই।